মাজত মাজত কিমান 1 ইঞ্চিমান ফালিব লাগিব 1 ইঞ্চিমান হ'ল এইটো মেচিয়ত গছৰ ডাল যিটো 4 ইঞ্চিমান হ'ব লাগে এইটো তাৰপৰা এইটো 1 ইঞ্চিমানৰ পৰা এনেকৈ দেখিছ নাই 1 ইঞ্চিমানৰ পৰা এইটো নতুন ব্লেডে কাটিব লাগিব একদম পুৰণা হ'লে নহ'ব হৈ গ'ল এইটো ইয়াত জোখত দেখিছ নাই এইটো একদম জলকে কটা আছে চালটো যে সেইখিনিলৈকে ভৰাব লাগে এনেকৈ হৈ গ'ল তাৰপিছত 1 ইঞ্চিমান বহল এইটো পলিথিন হয় পলিথিন কাটি ল'ব লাগে তাৰপিছত ইয়াৰ জইনটো এই শিপা এইখিনিলৈকে আছে ইয়াৰ পৰা এনেকৈ এইটো মেৰিয়াব লাগে এইটো অলপ টানি এইটো হেলনীয়াকৈ এনেকৈ নি থাকিব লাগে পাকতে ন এই হাতৰ টিপাটো এইটো যে এই আঙুলিটো টিপাটো এৰি দিব নালাগে তাৰপিছত এইখিনি যে এইটো জইনটো এই ফিনিচিংটো এইখিনিত যাতে এই পলিথিনখন ইফালে অলপ সিফালে অলপ ই দি পায় গম পাইছে পানী নোসোমোৱাকৈ ইয়াৰ ওপৰত এনেকৈ কৰি জইনটো প্ৰায় 1 ইঞ্চিমান ওপৰলৈকে নুইয়ালে হয় টিপাটো এৰি দিবই নালাগে এইটো জইনটো ই গামলৈকে মেৰিয়ালোঁ টিপাটো এইটো ছিগি গ'ল টিপাটো দি ছিগি গ'লো এনেকৈ গাঁঠি দি থৈ দিলে হ'ল এইটো টিপাটো ঢিলা হৈ যাব দিব নালাগে আকৌ এইটো হৈ যাব বুলি তাৰপিছত এনেকৈ ঠেক পলিথিন এটা ইয়াত এই কটা অংশ ঢকালৈকে পিন্ধাই থ'লে হৈ গ'ল বছ এইটো চাইজটো একে মিলিব লাগিব